স্বাগতম জনাইছো মোৰ মমিপ্ৰিয়া ইউটিউব চেনেল আৰু মমিপ্ৰিয়া পেজটোলৈ আৰু আৰম্ভ কৰিছো এটা নতুন ভিডিঅ' আৰু আজি পৰা ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ কৰিছো কাৰণ কিয় মই যাবলৈ ওলাইছো এঠাইত ফুৰিবৰ কাৰণে সেইকাৰণে ভাবিছো বহুত দিন ধৰি মই ভ্লগ বনোৱাও নাই আজি ভ্লগ এটা বনাও আপোনালোককো দেখাই দিওঁ আপোনালোকক লগত লৈ যাওঁ মোৰ লগত ফুৰিবৰ কাৰণে সেইকাৰণে ভিডিঅ'টো বনালো আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মই আশা কৰিছো লগতে মোক মৰম দিব বুলি মই আশা কৰিছো আৰু যেহেতু বহুতে গম পাইছে যে মোৰ এই ইউটিউব চেনেলটো আচলতে এতিয়া নতুনকৈ খুলিব লগা হৈছে কাৰণ আগৰটোতো মোৰ ডিলিট হৈ গ'ল ইউটিউবৰ পৰা ৰিমুভ কৰি দিলে সেইকাৰণে নতুন চেনেলটোক মোক আগৰ নিচিনাকৈ আপোনালোকে মৰম দিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব প্লিজ এয়া কামনা কৰিছোঁ আপোনালোকৰ লগত আৰু এতিয়া মই ক'ত ফুৰিব যাম মানে আপোনালোকক দেখাম বাৰু এতিয়া প্ৰথমতে ঘৰৰ পৰা মই অকলে যাম আৰু ঘৰৰ পৰা অকলে যাম মামাহঁতৰ বাৰ ঘৰত আমি আজি মামাহঁতৰ বা তিনিগৰাকী আৰু ভাগিনী এওঁলোক লগ হ'ম আৰু যিহেতু সিহঁতৰ গৰম বন্ধ চলি আছে সেইকাৰণে গোটেইকেইটা লগ হ'ম একেলগে এদিনৰ বাবে হ'লেও বাকি কোন কোন যাব আৰু কিহত যাম কি কথা সকলোবোৰ দেখাই থাকিম প্ৰথমতে মই যাই লওঁ সিহঁতৰ ঘৰলৈকে তাৰপিছত আমি যাম আমাৰ যাত্ৰা আৰম্ভ হ'ব আৰু ক'ত যাম এয়া আপোনালোকে গম পাব চাই থাকিব ভিডিঅ'টো তেতিয়াহ'লে এইফালে এতিয়া আমি আহি পালোঁ বাহঁতৰ ঘৰ এইফালে আমাৰ সৰু মুনু হাই আমি পৰা ৰেডি আৰু একদম যাওঁ আৰু এইফালে আছে ৰ'ব আৰু মানুহ এইফালে আমাৰ বা এটা হাই দিয়া আৰু এইফালে আছে আমাৰ ডাঙৰ মুনু আৰু এইফালে বা ৰেডি হৈ আছে দেখুৱাম বাৰু তাৰপিছত আমি দলে বলে যাম ক'ত যাম দেখাই আছোঁ চাই থাকোঁ আপোনালোকে আৰু এয়া আমি যাবলৈ ওলালোঁ ৰিক্সা আহি ৰৈ আছে মানে বাটত আৰু পূৰা ৰিক্সাত উঠি ল'লোঁ গোটেইকেইটা একদম এয়া আৰু এতিয়া পূৰা গৈ আছোঁ আৰু যাত্ৰা আৰম্ভ হৈ গ'ল যিহেতু আমি আহি পাই গ'লোঁ বাহঁতৰ ঘৰ আৰু এতিয়া পৰা মনে মনে গৈ আছোঁ মানে সিহঁতে গমেই পোৱা নাই আমি অহা ৰাস্তাত যিটো ৰিক্সাৰ পৰা নামিলোঁ সেইকাৰণে একদম পূৰা মনে মনে গৈছোঁ আৰু গোটেইকেইটাই চুপচাপ সিহঁতে কি কৰি আছে চাওঁ বোলো সেইকাৰণে গৈ আছোঁ বাৰু এয়া শাৰী পাতি পূৰা একদম গৈছোঁ আৰু ভিতৰলৈকে যিহেতু আৰু সিহঁতে গমেই পোৱা নাই আমি যে আহি পাইছোঁ এতিয়া যাই আছোঁ ৰ'ব ভিতৰলৈকে ক'ত বা আছে সিহঁতে আৰু এয়া আহি পাই গ'লোঁ ইয়াতে পাকঘৰত একদম বহি আছে বায়ে আঞ্জা কাটি আছে আমি আহি পাই গ'লোঁ কিন্তু ক'ত আহিলোঁ এতিয়ালৈকে আপোনালোকক জনোৱা নাই আৰু দেখাই লওঁ ৰ'ব কোনোবা এইফালে চাওক আমাৰ এইজনী এটা মুনু সৰু মুনু চব মুনু লাইন আহিছে মানে লাইনে নাছিল ৰ'ব আমি অহাৰ পৰা সেইকাৰণে লাইনটো আহি গ'ল আৰু আমি আহিছোঁ এতিয়া নিতানন্দ এই পাঠশালাৰ ওচৰত নিতানন্দ আৰু হ'ল নিতানন্দত আছে আমাৰ মামাহঁতৰ বাৰ ঘৰ মানে আজি আমি তিনিজনী বা আৰু তিনিটা ভাগিন মই মানে মাহীহঁতৰ লগ হৈছোঁ তাত আপোনালোকে দেখা পাব আৰু ধামাকা ভিডিঅ' এতিয়া দেখাই থাকিম এতিয়া আহি পাইছোঁহে মাত্ৰ আহি ড্ৰেছে চেঞ্জ কৰিলোঁ বাৰু কৰি এতিয়া অকণমান ফেনৰ তলত বহিলোঁ তাৰপিছত দেখাই আছোঁ এতিয়া আমাৰ চাহ পাৰ্টি তাৰপিছত আৰু চিঙৰা চাহ পাৰ্টি তো আমি এতিয়া চাহ খাওঁ ইয়াৰ পৰা লৈ লৈছোঁ এয়া গাৰ্লছ পাৰ্টি এতিয়া আপোনালোকে চাব আমি চাওঁ চিঙৰা চব্জি ভাজি আছে বাইদেউ আৰু এইফালে আছে ভেন্দি আৰু এইফালে বনাই আছে এয়া চাওক টেষ্টি মাংস একদম পূৰা জুইত বনাইছে পূৰা দেখি খাওঁ খানা টাইম এতিয়া হৈ
গ'ল আবেলি মানে তেতিয়া দুপৰীয়া ভাত খাওঁতে আপোনালোকক দেখালোঁ অকণমান আৰু ভাত খালোঁ আজি দালি চব্জি তাৰপিছত মোৰ ফেভৰেট ভেন্দি ভাজা তাৰপিছত আছিল মাছ ভাজা তাৰপিছত আছিলে মাংস আৰু নেমু এনেকৈ খালোঁ তো বাকীখিনি দেখুওৱা নহ'ল কাৰণ মই প্ৰথম আৰম্ভণিখিনি আপোনালোকক দেখাই দিলোঁ কাইকণ তাৰপিছত আৰু বাকীখিনি দেখুওৱা নহ'ল খাই দিলোঁ বহুত বেছি গৰমো যিহেতু ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ এতিয়া আবেলি হৈ গ'ল এতিয়া চাগে বতৰ বেয়া কৰি আহিছে বৰষুণ দিব চাগে এইবিলাক এয়া বিস্কুট চিস্কুট এনেকৈ আছে আপোনালোকক লাগে এতিয়া আমি আছোঁ ভিনদেউহঁতৰ দোকানত মানে এটা দোকান আছে দোকানত আমি তিনিটা মানে ফটো ভিডিঅ' শ্বুট কৰি আছোঁ মানে লাইটৰ পোহৰটো অলপ ভাল সেইকাৰণে অলপ বতাহ খোৱা হ'ল এইফালে আমাৰ ইয়াত ডাঙৰ মানুহ ব্যস্ত হৈ আছে একদম ফটো ভিডিঅ'ত এইফালে হৈছে সৰু মুনু তাই আমাক ফটো ভিডিঅ' ক্লিক কৰি দিছে আৰু তাৰপিছত আমি আৰু এইফালে দোকান এইফালে এইবিলাক আছোঁ আৰু অলপ বৰষুণ দিব ধৰিছে এতিয়া তাৰপিছত